হেল্ল' এভৰিৱান, হয়তো সকলো ভালে আছে। আজি আপোনালোকক লৈ আহিছোঁ কেনেডিয়ান ৰকিজ ওচৰৰ পৰা দেখাবলৈ। ৰকি মাউণ্টেইনখনৰ আৰম্ভ হৈছে কেনেডাৰ এলবাৰ্টা আৰু ব্ৰিটিছ কলম্বিয়া প্ৰভিন্সৰ পৰা US-ৰ নিউ মেক্সিকো ষ্টেটলৈকে, আৰু কেনেডা আৰু US মিলি প্ৰায় 9,92,000 স্কুৱেৰ কিলোমিটাৰ জুৰি আগুৰি আছে। ৰকি মাউণ্টেইনৰ কেনেডাত যিটো অঞ্চল আছে সেইখিনি অঞ্চলক কেনেডিয়ান ৰকিজ বুলি কোৱা হয়। আৰু কেনেডিয়ান ৰকিজ প্ৰায় 1,94,000 স্কুৱেৰ কিলোমিটাৰ আগুৰি আছে। কেনেডা আৰু US মিলি যিটো ৰকি মাউণ্টেইনৰ লেংথ হ'ব, সেই লেংথটো প্ৰায় 4,800 কিলোমিটাৰ হ'ব। ৰকি মাউণ্টেইনৰ উৎপত্তি হৈছিলে প্ৰায় 80 মিলিয়নৰ পৰা 55 মিলিয়ন বছৰ আগতে। সেই সময়ত নৰ্থ আমেৰিকান প্লেট আৰু পেচিফিক প্লেটখন দুইখন প্লেট দুফালৰ পৰা আহি পেলাই খুন্দা লাগিছিলে, আৰু খুন্দা লাগি পেলাই এই ৰকি মাউণ্টেইনৰ উৎপত্তি হৈছিলে, আৰু দুইখন প্লেট সেইটো সময়ত লগ হৈ গৈছিলে। আৰু বৈজ্ঞানিকসকলে কয় যে তাৰ ফলতেই সেই সময়ত থকা যিবোৰ ডাইনছৰ আছিলে সেই চব ডাইনছৰবোৰ মৰি গৈছিলে। ৰকি মাউণ্টেইনৰ যিটো US-ত যিটো হায়েষ্ট পিক আছে সেই পিকটোত মাউণ্ট এলবাৰ্ট বুলি কয়, আৰু তাৰ উচ্চতা হ'ব প্ৰায় 14,440 ফুট। মাউণ্ট এলবাৰ্টটো হৈছে US-ৰ কলৰাডো ষ্টেটত অৱস্থিত। আৰু যিটো কেনেডাৰ যিটো হায়েষ্ট পিক সেইটো মাউণ্ট ৰবচন বুলি কয়, সেইটো হ'ল কেনেডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰভিন্সত অৱস্থিত, আৰু তাৰ উচ্চতা হ'ব প্ৰায় 12,253 ফুট। কেনেডিয়ান ৰকিজত 3,271টা গ্লেচিয়াৰ আছে। বৈজ্ঞানিকসকলে কয় যে 2100 চনলৈকে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে ইয়াৰ প্ৰায় 95% গ্লেচিয়াৰে গলি যাব। এইটো বৰ দুখৰ বিষয়। কেনেডিয়ান ৰকিজ কেনেডাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সুৰক্ষিত, আৰু ইয়াত 5খন বৃহৎ বৃহৎ নেশ্যনেল পাৰ্ক আছে। আমি বৰ্তমান টানেল মাউণ্টেইন আহি পাইছোঁ। এই টানেল মাউণ্টেইনটো ৰকি মাউণ্টেইনৰ ভিতৰতে পৰে, আৰু এইখিনি জেগা আপোনাৰ বাম্প নেশ্যনেল পাৰ্কৰ ভিতৰত পৰে। আৰু এই দেখা পাব আপোনালোকে ৰকি মাউণ্টেইনৰ ঠাল ঠেঙুলি এইবোৰ সুন্দৰ পাহাৰ, আৰু তলত এটা নদী এটা গৈ আছে, সেইটো বৌ ৰিভাৰ বুলি কয়। আৰু সেই দূৰত দেখিব আপোনাৰ এই তাতে এটা হোটেল এটাও আছে তাতে থাকিবৰ কাৰণে। আমি ইয়াতে কেম্পিং কৰি আছোঁ, আৰু আজি ৰাতি থাকিম, কালি যাম। আহকচোন এতিয়া আপোনালোকক কেনেডিয়ান ৰকিজত পোৱা কিছু জীৱ জন্তু দেখাওঁ।
ইয়াত 60বিধ বিভিন্ন প্ৰকাৰৰ স্তন্যপায়ী জন্তু দেখা যায় আৰু 280বিধ চৰাই পোৱা যায়। আৰু শীতকালি ইয়াৰ টেম্পাৰেচাৰ আপ টু -50লৈকে যায়। তাৰোপৰি ইয়াত বহুত স্ন' পৰে। সেইকাৰণে শীতকালি ইয়াৰ জীৱ জন্তুবিলাকে শীতনিদ্ৰাত যায়, যিটো হাইবাৰনেশ্যন বুলি কয়। আৰু কিছুমান জীৱ জন্তু প্ৰায় 5 মাহলৈকে শীতনিদ্ৰাত থাকে। দেখা যায় যে ইয়াৰ জন্তুবোৰে প্ৰায় 3 প্ৰকাৰ বেলেগ বেলেগ ধৰণৰ শীতনিদ্ৰালৈ যায়। আৰু প্ৰথমবিধ শীতনিদ্ৰাক ট্ৰু হাইবাৰনেশ্যন বুলি কয়। দেখা যায় যে যিবোৰ ভালুক জাতীয় জন্তু থাকে, ভালুক থাকে বা যিটো wolf থাকে, সেইবিলাকে এইটো ধৰণৰ শীতনিদ্ৰাত যায়। শীতনিদ্ৰাত যোৱাৰ কেইমাহমান আগৰ পৰাই জন্তুবিলাকে তাৰ কাৰণে প্ৰিপেয়াৰ কৰে আৰু তেওঁলোকৰ বডিৰ ওজনটো বাঢ়ি যায়, যথেষ্ট সংখ্যক খায়। ভালুকবিলাকে প্ৰায় ডেইলি সেইটো সময়ত 30 কেলৰিলৈকে খায়। ভালুকবিলাকে এই শীতনিদ্ৰাৰ সময়ত কোনো ধৰণৰ খোৱা বস্তু নাখায়, তাৰোপৰিও পানীও নাখায় আৰু সেইটো সময়ত তেওঁলোকে মলো ত্যাগ নকৰে। তাৰোপৰি ভালুকবিলাকে বডি টেম্পাৰেচাৰটো প্ৰায় 3 ডিগ্ৰীমানলৈ 3-4 ডিগ্ৰীমানলৈ কমাই দিয়ে। কমাই দিয়াৰ পিছত তেওঁলোকৰ হাৰ্টবিটটো লাহে লাহে অলপমান কমি যায়। দ্বিতীয়বিধ শীতনিদ্ৰাক বুমেচন বুলি কয়। এই প্ৰকাৰৰ শীতনিদ্ৰাত সৰীসৃপবোৰ যায় আৰু সেইটো সময়ত খালি পানী খাবলৈহে উঠে। আৰু তৃতীয়বিধ শীতনিদ্ৰাক টৰ্পৰ বুলি কয়। আৰু দেখা যায় যে হৰিণ জাতীয় যিবোৰ জীৱ জন্তু আছে সেইবোৰ এইটো ধৰণৰ শীতনিদ্ৰাত যায়। আৰু বতৰটো অলপ যেতিয়া গৰম হ'ব তেতিয়া তেওঁলোকে পানী বা খোৱা বস্তু খাবলৈ উঠি আহে। মানুহবোৰ কেম্পিং কৰি থাকে। আপোনালোকে দেখিছে এইবোৰ কেম্প গ্ৰাউণ্ড হয় আৰু এই কেম্প গ্ৰাউণ্ডত আপোনাৰ যিমানখিনি দেখিছে কেম্পাৰ আছে সেইবোৰে সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি প্ৰায় মিনিমাম 200 ফিট দূৰত এটা ফেমিলিৰ পৰা এটা ফেমিলি থাকে। তেনেকৈ ইয়াতে থাকি পেলাই ইয়াৰ প্ৰতি সৌন্দৰ্য উপভোগ কৰে। কেনেডিয়ান ৰকিজৰ থকা পিকবিলাকৰ ভিতৰত 50টা পিকেই 11,000 ফুটতকৈ বেছি ওখ। এই অঞ্চলৰ প্ৰায় 51খন নদীৰ উৎপত্তি হৈছে। তাৰোপৰি এই অঞ্চলত বহুতো লেক আছে। দেখা যায় যে ইয়াৰ লেকবিলাকৰ পানীটো দেখাত নীলা হয়। নীলা হোৱাৰ কাৰণ এইটোৱে যে ইয়াৰ পাহাৰবিলাকত থকা যিটো শিল আছে, শিলটোত এবিধ বিশেষ ধৰণৰ মিনাৰেল আছে। এই পাহাৰৰ মিনাৰেলবোৰ বতাহ, বৰষুণ বা বৰফ গলি আহি পেলাই লেকত আহি পৰে আৰু যেতিয়া লেকত আহি পৰে লেকৰ পানীৰ লগত মিক্স হৈ যায়। মিক্স হোৱাৰ পিছত এইটো যেতিয়া সূৰ্যৰ ৰশ্মিৰ লগত যেতিয়া এটা ৰিফ্লেকশ্যন হয়, এই ৰিফ্লেকশ্যনতে তাক নীলা দেখা যায়। ৰকি মাউণ্টেইনৰ বৈশিষ্ট্য এইটোৱে যে ইয়াত US-ৰ ফালে যিখিনি মাউণ্টেইন আছে তাত বেছিভাগ গ্ৰেনাইট পোৱা যায় আৰু যিটো কেনাডাৰ ফালে আছে ৰকি মাউণ্টেইন, যিটো কেনেডিয়ান ৰকিজ বুলি কয়, সেইপিনে বেছিকৈ চূণশিল পোৱা যায়। কেনেডিয়ান ৰকিজত ছামাৰ আৰু উইণ্টাৰ দুয়োটা সময়তে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো টুৰিষ্ট আহে। এইটো এটা গ্লেচিয়াৰ হয়, আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ। এতিয়া ছামাৰ কাৰণে এই গ্লেচিয়াৰটোত বৰফ যথেষ্ট কমটি আছে। কেনেডিয়ান ৰকিজলৈ ছামাৰ আৰু উইণ্টাৰ দুয়োটা সময়তে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট টুৰিষ্ট আহে। ছামাৰত হাইকিং, ফিচিং আৰু চাইক্লিং যথেষ্ট বিখ্যাত হয় আৰু ছামাৰৰ সময়ত দেখা যায় যথেষ্ট মানুহ আহে মাউণ্টেইন বাইক লৈ পেলাই পাহাৰৰ ওপৰত চাইকেল চলাই যায়। তাৰোপৰি ইয়াৰ নদীবিলাকত ৰাফটিং খুব পপুলাৰ হয়। উইণ্টাৰত বহুত মানুহ আহে ইয়াতে স্কি কৰিবলৈ আৰু স্ন'বৰ্ডিং কৰিবলৈ। 18শ শতিকাত ইয়াত খিলঞ্জীয়া মানুহবিলাকে বাস কৰিছিলে, যিবিলাকক ফাৰ্ষ্ট নেশ্যন বুলি কোৱা হয়। 1870 চনত নৰ্থ আমেৰিকাৰ দক্ষিণ ফালৰ পৰা কাউবয়সকল এইটো অঞ্চললৈ আহে। সেইকাৰণেই এলবাৰ্টাক ৱাইল্ড ৱেষ্ট বুলি কোৱা হয়।
আৰু 1880 চনত এইটো অঞ্চলৰ মাজেদি কেন্দ্ৰীয় চৰকাৰে ৰেল লাইন বহোৱা কাম আৰম্ভ কৰে। ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাবচোন আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।